বন্ধুসকল, মোৰ লগত আছে অসমৰ জনপ্ৰিয় বলিষ্ঠ ট্ৰেজেডি কিং খ্যাত অভিনেতা মৃদুল ভূঞা। আজি মৃদুল ভূঞাৰ লগত মই কথা পাতিম, লগতে আপোনালোকে চাই থাকক মোৰ আজিৰ এই চুটি ব্লগ মৃদুল দাদাৰ লগত। অসমৰ নাট্য জগতৰ সৰ্বশ্ৰেষ্ঠ অভিনেতা মৃদুল ভূঞাক আজি আমাৰ গাঁৱৰ মহামণি মন্দিৰ প্ৰাংগণত এনেদৰে লগ পাই নথৈ আনন্দিত হৈছোঁ। লগতে মই গোৰ্খা পৰম্পৰাগত এখন সদাৰে তেখেতক সন্মান জনাইছোঁ। মোৰ প্ৰিয় অভিনেতাজনক গোৰ্খা পৰম্পৰাগত এখন সদাৰে মই সন্মান যাচিব বিচাৰিছোঁ। তো বন্ধুসকলে, মোৰ লগত আছে অসমৰ জনপ্ৰিয়, মোৰ সবাতোকৈ প্ৰিয় অভিনেতা মৃদুল দা আপোনালোকৰ ওচৰত আছে। মৃদুল দা, কেনে লাগিল আমাৰ ইয়াত? খুবেই ভাল লাগিছে ইয়াত নাটক কৰি। প্ৰথম দিনাখন অকণমান প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বৰষুণৰ নাটক নহ'ল। কালি বৰ ধুনীয়া নাটক হৈছে, আজিও নাটক হ'ব। আজি বতৰ ফৰকাল আৰু এই মহামণি মন্দিৰভাগলৈ আহি খুবেই ভাল লাগিছে। এওঁলোকে মোক যথেষ্ট মৰম কৰিছে আৰু আশীৰ্বাদ কৰিছে। এই আশীৰ্বাদ আৰু মৰম লৈ আমি সুদীৰ্ঘ যেনেকৈ আজি 31টা বছৰ থিয়েটাৰত কটাইছোঁ, অনাগত দিনবিলাকো সকলোৰে মাজত মৰম আৰু চেনেহৰ বাট বুটলি মই গৈ থাকিম, তাৰে কামনা কৰিছোঁ। আৰু সকলোকে মই ভাল পোৱা আন্তৰিক সেৱা জনাইছোঁ। আহক আজি সকলো নাটক চাবলৈ আহক, বতৰ ভাল হৈছে, এখন সুন্দৰ নাটক প্ৰদৰ্শন কৰিম। আৰু আপোনাৰ মই শুভেচ্ছা জনাইছোঁ, আপুনিও নাটক কৰা মানুহ, অঞ্চলৰ যিখিনি শিল্পী প্ৰিয় মানুহ সকলোকে ভগৱানে কুশলে ৰাখক, তাৰে কামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ দাদা, বহুত বহুত ধন্যবাদ। ইমান মৰমখনা কথাৰে আমাক আপ্লুত কৰিছে। লগতে দাদা, ইমান ট্ৰেজেডি, আপুনি যেনেকৈ আপোনাৰ মাততে দৰ্শকে কান্দি দিয়ে, কেনেকৈ ওলায় বাৰু এনেকুৱা? নাটক বস্তুটোৱেই হ'ল অনুভৱৰ বস্তু হয়, নাটক বস্তু কল্পনাৰ বস্তু হয়। আমি নিজকে কিমান দূৰ এটা শুদ্ধ বিহেভ কৰিব পাৰোঁ এখন নাটকত, তাক লৈ মানুহ আমাৰ মাজতে সোমাই আহে। কাৰণ দৰ্শকবিলাকে সদায় আমাক নিজৰ নিচিনাকৈ চাই, নিজকে আমাৰ ঠাইত মানে প্ৰতিষ্ঠা কৰি লয়। এজন হিৰো বা এজন এক্টৰৰ লগত নিজকে তুলনা কৰে, এজন যদি মই হ'লোহেঁতেন। গতিকে মই বুলি চাওঁতে চাওঁতে যেতিয়া মানুহে আৱেগিক হয়, তেতিয়াহ'লে ক'ব নোৱাৰাকৈ মানুহ চকুলোটুকে হাঁহে, ফূৰ্তি কৰে, নাটক চাই উপভোগ কৰে। গতিকে নাটকখন কৰোঁতে আমি ন্যায় দিয়াৰ চেষ্টা কৰোঁ। যদি ন্যায় দিয়া হয়, ন্যায় যদি সঁচাকৈ পায়, তেতিয়াহ'লে মানুহ আপ্লুত হয়। হয়, মই আপোনাক কওঁ, বহু বছৰৰ মূৰত ক'ব লাগিব, মোৰ কেঁচুৱাই কান্দিছে, এনে এখন নাটক কালি উপভোগ কৰিব পালোঁ। আৰু প্ৰত্যেকজন দৰ্শকৰ চকুৰ চকু পানী দেখিবলৈ পালোঁ। হয় হয়, জাৰ্ণিটো অলপ বেলেগ ধৰণৰ। এজন দুৰাৰোগ্য ৰোগী, তেওঁৰ বাচ্ছা জন্ম হ'বলৈ 9 মাহ আছে। ডাক্তৰে ক'লে তেওঁ মৰিব 4 মাহত। গতিকে তেওঁ 6 মাহ আৰু জীয়াই থকাৰ অত্যন্ত কষ্ট কৰি পেলাই জীয়াই থাকিলে। এটা বৰ দুঃসাহসিক যাত্ৰাৰ নাটক এখন, 9মহীয়া নাটক। মানে পত্নীৰ গৰ্ভৰ কেঁচুৱাটো যিদিনাখন সন্তান সম্ভৱ বুলি গম পাইছে, সেইদিনাখনেই গিৰিয়েকৰ কেঞ্চাৰ ৰোগ ধৰা পৰিছে, লাষ্ট ষ্টেজ। গতিকে গিৰিয়েক থাকিব 4 মাহ, সন্তানটো জন্ম হ'বলৈ বাকী থাকিলে 9 মাহ। গতিকে এটা অত্যন্ত কঠিনকৰ সময় নাটকখন, সেইকাৰণে মানুহে ভাল পায় মোৰ লগতে। বহুত বহুত ধন্যবাদ আপোনাক দাদা, এইখিনি সময় দিলে, এইখিনি সুন্দৰ যি কথা আগবঢ়ালে। বহুত বহুত ধন্যবাদ। আৰু আপোনাৰ যাত্ৰা আৰু চিৰযুগমীয়া হ'বই, আৰু আপোনাৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ, ধন্যবাদ। বন্ধুসকল, এয়া দেখিলে অসমৰ জনপ্ৰিয় যি অভিনেতা ট্ৰেজেডি কিং মৃদুল ভূঞা। এনেদৰে জনপ্ৰিয় অভিনেতাজনক মন্দিৰ সমিতিয়েও এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। মৰমৰ অভিনেতাজনৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু জীৱনৰ কামনা কৰি মোৰ আজিৰ এই চুটি ব্লগ ইমানতে সামৰণি কৰিছোঁ। অ'কে, বাই বাই।